কেইজোপা আছে মামু? 110 জোপা। হেল্ল' গুড মৰ্ণিং নমস্কাৰ। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। সেইকাৰণে ময়ো বৰষুণ দি আছে যদিও তো গছ এজোপা হ'লেও ৰুম বুলি ওলাই আহিলোঁ। আৰু আজিৰ দিনটোতে ৰুব লাগে বুলি কথা নাই, পাৰিলে আমি সদায় গছ এজোপা হ'লেও ৰুব লাগে, কিন্তু আমিবোৰে নুৰো। তো আমিবোৰে বেয়া আচলতে। তো আজিকালি ইমান নতুন নতুন বেমাৰ ওলাইছে, অক্সিজেনৰ ইমান প্ৰয়োজন। তো আমি সৰুৰে পৰা শুনি আহিছোঁ গছ থাকিলেহে মানুহ থাকে বুলি, কিন্তু কেতিয়াও আমি গছ নুৰোঁ। তো মোৰ ফালৰ পৰা সকলোলৈ আজি অনুৰোধ গছ পুলি ৰুব বুলি। আৰু আমিবোৰ কেনেকুৱা, গছ কাটোতে 10 মিনিটো নালাগে, কিন্তু গছজোপা যে ডাঙৰ হ'বলৈ কিমান বছৰ লাগে সেইটো কথা কেতিয়াও নাভাবোঁ। কিন্তু আমিবোৰে সেইবোৰ চিন্তা নকৰোঁ, গছজোপা কাটি পেলাওঁ। সেইকাৰণে আজিৰ দিনটোত বিশেষ অনুৰোধ মোৰ ফালৰ পৰা সকলোৱে ৰুব বুলি গছ পুলি। তো মই এতিয়া ৰুই ল'ম তেন্তে। এজোপা হৈছে নেমু পুলি, এতিয়া মই ৰুম নেমু পুলি। তো মোৰ গছ পুলি ৰোৱা হৈ গ'ল। মই ৰুলোঁ নেমু গছ। এজোপাই ৰুব নালাগে আচলতে, বহুত জোপাই ৰুব লাগে, কিন্তু মোৰ এতিয়া পুলি নাই, সেইকাৰণে অকল নেমু পুলি এজোপা ৰুইছোঁ। হেল্ল' গাইজ, মই আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আমাৰ গাঁৱৰ যুৱকসকলে কিমান কষ্ট কৰিছে। তো সিহঁতি আনিছে সিপাৰৰ পৰা বাঁহ কাটি, তো গছ পুলি ৰুবৰ কাৰণে, জেওৰা দিবৰ কাৰণে আনিছে। তো সকলোৱে যদি এনেকৈ কষ্ট কৰে তো আমাৰ পৰিৱেশখন সুস্থ হৈ পৰিব বুলি আশা ৰাখিলোঁ। হেল্ল' গাইজ, আজি মই আৰু এটা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেইদিনমানৰ আগতে লোৱা আছিলে। দাদা, নবৌ আৰু মই ভণ্টি গছপুলি ৰুইছিলোঁ। তো ভিডিঅ'টো আপলোড কৰা নহ'ল, সেইকাৰণে আজি বিশ্ব পৰিৱেশ দিৱস আজিৰ দিনটোতে মই আপলোড কৰিছোঁ। তো ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। তো স্ক্ৰীনলৈকে চাই থাকিব ভিডিঅ'টো। কেইজোপা আছে মামু? 110 জোপা। গছজোপাৰ নাম কিন্তু কি? নামটো নাজানো। এগনি গছ ৰুম প্ৰায় 110 জোপা। কাৰ্যসূচী সেউজ বিপ্লৱ। আমাৰ নিজৰ বাৰীৰ পৰা ষ্টাৰ্ট কৰিম। চ' আমি এতিয়া ৰুই ল'ম। চলো চলো। এইটো হৈছে তিতা চপা। তিতা চপা মোৰ বিয়াত এনো ফাৰ্নিচাৰ বনাই দিব এনো দাদা আৰু নবৈ। 15 বছৰ 15 বছৰ মই থাকিম। চলো গাইজ, ৰেডি মাজুজি।
লেটেকু কণীত সেইটো কেইবছৰত লাগে নে মেগনি গছটো মই আগতে দেখিছোঁ নাই দেখা নেকি ইয়াত 15 বছৰ হৈ যাবনে 10 বছৰ কাটি মেগনি গছটো কিমান ওখ হৈ জানো চাৰ্চ কৰি অঁ আজংগি লাগে গছজোপা সেইটো নুগুচাকে ৰুই দে তেতিয়া সোনকালে আজি আমি মেগনি গছৰ পৰা অপেনিং কৰিছো দনে tandang langka polo tandang langka isina mo isang lomdan nang mga langka mo sumiba দাদাৰ নিচিনা সোনকালে ওখ হ'ব লাগে মামাৰ নিচিনা dalan sa mo lagi tani bilang বঢ়িয়া এইটো মৌচুমী নামত দেই চবৰ নামত এতিয়া ৰুব লাগিব 110 জোপা গছ তো কাৰ নামৰ ৰুম এতিয়া মৌচুমী নামত এইটো বিয়াত ফাৰ্নিচাৰ এইটো বিছনাখন বনাই দিম হাতে জোকা আমাক একো ৰিবন চিব নালাগে আৰু চম্পাৱতী ফাৰ্নিচাৰ এইটো মোৰ ডাঙৰ বোৱাৰী নামটো চম্পাৱতী ৰুই আছো আমি অক্সিজেন আনিছো এতিয়া অক্সিজেন আনিবৰ কাৰণে ৰুই আছো কৰোনা বাজাও পাতিম নহ'লে সমানে দটো অলপমান পৰিৱেশটো সুন্দৰ হওক শুদ্ধ হয়েই বা পলিউশ্যন নহয় বা পলিউশ্যনৰ কাৰণে গছে আমাক কি নিদিয়ে গছে ছাঁ দিয়ে বাটৰো অহা যোৱা কৰিব গছজোপাৰ তলত গৰমত ৰ'দত অলপ সময় জিৰণি ল'ব গছজোপা যোনে ৰুইছিলে তেওঁক অলপ হ'লেওতো আশীৰ্বাদ দিব আৰু অক্সিজেনৰ দৰকাৰ বেছি দিন জীয়াই থাকিবলৈ গছ হ'লে বৰষুণ হ'ব আৰু কি গছ হ'লে বৰষুণ হয় আজি ফাৰ্ষ্ট টাইম শুনিছোঁ মই আৰু বাৰিষাত মাটি ছেভ কৰিব মাটি বচাব তাৰপিছতে চইল ইৰ'শ্যন বুলি কয় এইটো তাৰপিছতে আৰু ৱাটাৰ ৰিজাৰ্ভেশ্যন হয় তাৰপাছতে অক্সিজেন পাব ফল লাগিলে ফল খাব পাব ফুল ফুলিলে মন আনন্দ পাব ইছৰা মা মই কিন্তু কথাবোৰ লৈ থৈছে দেই সো গাইজ আজি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদিও ছাবস্ক্ৰাইব কৰিছে তেন্তে সকলোকে বহুত বহুত ধন্যবাদ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ বাই বাই